हेलो गाइज तो आहक आज आम आदार केनेक रुब लगे तार प्रक्रिया आम चाइलो। तो प्रथमते एनेक बाटी कर लब लगे जेनेक इतना करा गई इतना माटीखिनित कि आठलुआ माटीखिनि लगत अलप पलखुआ माटी मिक्स कर दिसो जाते आदाखिनि बाढ़ार समय भालक बाढ़ पारे माटीखिनि जाते टान नहय तो मिक्स कर दिया गई लगते इतना प्रथम पर्यायत पचन सार दिया गई जिखिनि कामत दिब एकदम प्रथम पर्यायत आदाखिनिर गछखिनि ग्रोथ होৱাৰ কাৰণে प्रथम पर्यायत कामत दिब। এতিয়া तार पिছত যেতিয়া এনেকৈ बाटी কৰিব तो आदाखिनि দি দিলে হ'ল। এতিয়া आदार साइजটো जितु হ'ব সেইটো আপোনালোকৰ মিডিয়াম সাইজ ললে হ'ল, ডাঙৰ গাঠিবিলাক ভাঙি ললে হ'ল। আৰু পিছৰ পৰ্যায়ত মানে শেষ পৰ্যায়ত আপোনালোকে এনেকৈ ছাগলীৰ গোবৰ আপোনালোকে দি দিব পাৰিব, তেনেকৈ মই দি আছো ইয়াত। তো বাটিৰ মাজত মানে আদাখিনি দিয়াৰ পিছত তাৰ ওপৰতে ছাগলীৰ গোবৰখিনি দিয়া হ'ল। এতিয়া এই ছাগলীৰ গোবৰখিনি আৰু পচন সাৰৰ কাম কেতিয়া হ'ব আপোনালোকক মই বুজাই দিওঁ যে পচন সাৰখিনি কামত দিব যেতিয়া আদাৰ গছবিলাক বাঢ়িবৰ সময় হ'ব। আৰু শেষ পৰ্যায়ত যেতিয়া পচন সাৰৰ ক্ষমতাটো কমি আহিব অৰ্থাৎ বৰষুণ যেতিয়া আহিব তেতিয়া এই মানে ছাগলীৰ যিটো গোবৰ আছে সেই গোবৰখিনি পিছত পচিব ধৰিব আৰু আদাৰ গাঁঠিবিলাক যেতিয়া গ্ৰোথ হ'ব টাইম হ'ব তেতিয়া সেই গ্ৰোথ হোৱাৰ টাইমত এই ছাগলীৰ গোবৰটোৱে কামত দিব। গতিকে এনেকৈ আপোনালোকে ছাগলীৰ গোবৰটো বাটিত দি দিব। তো প্ৰক্ৰিয়াটো আপোনালোকক মই বুজাই দিলোঁ, তো আপোনালোকে এনেকৈ ঘৰত কৰিব পাৰিব। আৰু এনেকৈ ছাগলীৰ গোবৰবিলাক বাটিটোত মানে আপোনালোকে দি দিলে হ'ল এটা এমাউণ্টত। এতিয়া আদাৰ যিটো সাইজ আপোনাক দেখাই দিওঁ এনেকুৱা হ'ব লাগিব মিডিয়াম সাইজৰ। ডাঙৰ গাঁঠি থাকিলে ভাঙি ল'ব। তাৰ পিছত শেষৰ পৰ্যায়ত ছাগলীৰ গোবৰটো দিয়া হোৱাৰ পৰ্যায়ত আপোনালোকে এই বাটিবিলাকত অলপ অলপ মাটি দি যাব, বহুত বেছি মাটি দিব নালাগে। মাটি দিয়া প্ৰক্ৰিয়াটো পিছত দিব লাগিব যেতিয়া গজালি ওলাব, তাৰ পাছত দি দিলে হ'ল। প্ৰথম পৰ্যায়ত আপোনালোকে এনেকৈ কম কমকৈ ওপৰে ওপৰে মাটিখিনি দি দিলে হ'ল, যেনেকৈ ভিডিঅ'ত দেখাই দিয়া গৈছে আপোনালোকক। তো এনেকৈ মাটিখিনি দি দিলে হ'ল। তো ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।